Hello everyone, welcome to my channel. মানে কেছটো কি আজি মই গৈ আছো আমাৰ ঘৰৰ ওচৰৰ নামঘৰ তাত বছৰেকীয়া ভোগ দিয়া পতা হয় তো তালে গৈ আছো এফালে দেখিছে এফালে ধূপ চাকি তেল লৈ লৈছো তো ধূপ চাকি জ্বলাই আহোগে ফাৰ্ষ্টত তাৰপা আকৌ যামহি ভাত পানী খাই কৰি আৰু এতিয়া ধূপ চাকি জ্বলাই লওঁ আৰু তাকে চাই থাকক আগলে এইখন হল প্ৰথম গেট এইফালে দি সোমাই যাব লাগে এখন হল প্ৰথম গেট তাৰপা আগলে গৈ আৰু এখন গেট পাম তো চাই থাকক আগলে তো মই বৰ্তমান আহি পালোহি আধা ৰাস্তা তো গৈ আছো ইয়া মানে কথাটো কি নামঘৰটো আমাৰ আজু ককাহঁতৰ দিনৰ বহুত আগৰ পৰাই মানে নামঘৰটো আছিলে আগতে মই জনামতে মানে আগতে ককাহঁতে ইয়াত গৰু চৰাই থাকোতে এখন মানে হেৰি পাতি লৈছিল থান পাতি লৈছিলে তো তেনেকে মানে ভাত বনাই কৰি খাই তেনেকুৱা মানে হৈছিলে আগতে তো তেতিয়াৰ পৰাই এই নামঘৰটো সৃষ্টি হৈছিলে মই জনাত আৰু হয়ে হেতু কথাটো তো আপোনালোকক জনাই দিছো তো বহুত মানে এতিয়া ডাঙৰকে পতা হয় প্ৰতি বছৰে বহুত দূৰৰ পৰা মানুহ আহে এই ভোগ দিয়া ভাগ পতা হয় মাঘী পূৰ্ণিমাত পতা হয় প্ৰতি বছৰে এইবাৰ মাঘী পূৰ্ণিমা অলপ দেৰিকে পৰিছে তো সেইকাৰণে অলপ দেৰিকে পতা হৈছে তো তালৈকে গৈ আছো আগলৈ চাই থাকক আৰু দেখিছে মই যে টুপিটো পিন্ধি আছো কোনো ষ্টাইল মাৰিবলৈ পিন্ধি থকা নাই মানে কেছটো গ'ল মই চুলিখিনি বহুত চুটিকৈ কাটি দিলোঁ তো সেইকাৰণে মানে এতিয়া টুপিটো পিন্ধি থাকিবলগীয়া হৈছে তো কোনো যাতে ভুল নুবুজে মানে সেইকাৰণে জনাই দিছোঁ আৰু চ' আহি আমি পালোহি দ্বিতীয় গেটখন আৰু বেছি দূৰ নাই আগলৈ চাই থাকক তো মই বৰ্তমান আহি পালোহি আৰু এইফালে পিছফালে দেখিছে আগলৈ পথাৰৰ মাজত আছে সেইটো মই আগত কৈছোঁৱেই আগতে গৰু চৰাই থাকোঁতে হেৰি কৰিছিলে বুলি পতা হৈছিলে থানখন তাৰপৰা নামঘৰ হ'ল তো সেইকাৰণে পথাৰৰ মাজত আছে তো বহুত সোনকালে আচলতে মানুহবোৰ আহে ৰাতিপুৱা 5টা মানৰ পৰা হৈ যায় ইয়াত চাকি জ্বলোৱা তো মোৰ আজি অকণ দেৰিয়ে হৈছে এতিয়া 7টা বাজিছে তো মই এতিয়া পাইছোঁহি আৰু চাকি জ্বলাই লওঁ এখন দেখিছে মেইন গেট খুব সুন্দৰকৈ সজোৱা আছে মেইন গেটখন এতিয়া ভগৱানক চিন্তি চাকি গছ জ্বলাই লওঁ আৰু খুব সোনকালে আহিলে আচলতে মণিকূটৰ ভিতৰত চাকি জ্বলাব পাৰি একো কথা নাই বাহিৰত জ্বলালেও মণিকূটত জ্বলালেও একেটা কথাই হয় তো একো কথা নাই এইফালে মই এতিয়া খাই আছোঁ চাই এইফালে বুট মগু তিয়াই আছে তাকে মই খেয়ালো নাই কৰা ন চাইকেল নাই না চাগে বিন্দাছ ৰাজাৰ লগত উঠি গুচি গ'লো
প্ৰতি বছৰে কৰি অহা বাৰ্ষিক আমি পেটুৱাটা বৈঠা থানৰ বাৰ্ষিক ভোগ দিয়াৰ কাৰণে আমি সমস্ত জয় যদুপতি যাদৱ নন্দন তোমাৰ চৰণে ধৰো শ্ৰৱণৰ কীৰ্তন নিমন ভগৱতী কাকুতি কৰিলা তোমাৰ সেৱা কৰিম কেনেকৈ আমাৰ শক্তি নাই ক্ষমা কৰি দিয়া দুখানি চৰণ দিয়া পদৰ তলে ঠাই প্ৰভু দিয়া পদৰ তলে ঠাই আমাৰ পূৰ্বৰ যেনেধৰণে বাঞ্ছা কৰে তেনে ফল পাই বুলি আমাৰ এটা পূৰ্ব কথিত আছে সেয়েহে তেৰাচনৰ চাৰিদিশৰ ভকত বৈষ্ণৱ তথা সমস্ত হৈ পিনে আমি চাকি বন্তি ধূপ দীপ নৈবতি দি পেলাই নিজ নিজ মনৰ কামনাৰ সেৱা আগবাঢ়িছে যাৰ যেনেধৰণে মনৰ কামনা কৰি ঘৰখনৰ উপায় মংগল হৈ পেলাই আহি পেলাই ইয়াতে চাকি বন্তি ধূপ দীপ নৈবতি অৰ্চন কৰিছে সেই নৈবতি অৰ্চন কৰি পেলাই মহিমামণি থান লগৰ কোনো প্ৰকাৰ ৰেহাই নাপায় পূৰ্বৰ তেৰাৰ মহিমা মন্দিৰ যাতে আছে সেইখিনি বস্তু যাতে সুদৃষ্টি প্ৰকাশ কৰি গ্ৰহটো কালযোগ বৰ্তমান কৰি আৰু বিদ্যাৰ্থীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত সৰস্বতী মাতি প্ৰধান কৰি পেলাই নিজৰ উন্নতি যাতে অঞ্চলৰ উন্নতি ধ্যান কৰি আগবাঢ়ি যাব পাৰে চাৰিদিশৰ আহি পেলাই তেৰাখন দেখা লৈছে যেনেধৰণে তাৰ বঞ্চিত কৰিছে মানসিকখিনি পুৰুষে পূৰণ কৰি আগলৈ যাতে তেৰাৰ স্থানভাগে সেৱা কৰিবলৈ শক্তিমূলক শক্তি দি ভক্তি মজুৰি দিয়ক সমস্ত সেইবিলাক আয়োগত বিনিয়োগ সদাবাৰী কমাই কৰি আৰু আগলৈ যাতে তেৰাৰ স্থান ভাগত সেৱা ভাগ কৰিবলৈ শক্তি দি ভক্তি মজুৰি দি যাতে আপোনালোকৰ স্থান ভাগৰ ৰেহা নাপাব সমূহ সমিতি এয়ে প্ৰাৰ্থনা কাটি থকা হৈছে ফল মূল কুঁহিয়াৰ নাৰিকল দেখিছে আপোনালোকে আৰু এইফালে বনাই আছে ভোগ ধন্যবাদ আমি এতিয়া আমাৰ গ্ৰন্থ সংকলন আগবাঢ়িছো গতিকে আমাৰ এই বনগাঁৱৰ শ্ৰী শ্ৰী পেটুৱাটা থান এগৰাকী মহান গৰখীয়াৰ গৰু চৰোৱাৰ থান আগৰ দিনত এটা কথা আছিল গৰু চৰোৱা গৰখীয়াজনকে ডাঙৰ লোক নাই কিয়নো ভগৱন্ত কৃষ্ণই স্বয়ং নিজে গোচাৰণ ভূমিত গোচাৰণ কৰিছিল আৰু গোৱালৰ নাম পাইছিল শিশুকালৰ দৰে ৰজাই গোৱালৰ ল'ৰা কৃষ্ণক এনেকুৱা ভৎসনা কৰিছিল যি ভৎসনা আজিৰ যুগত মানুহে সহ্য কৰিব নোৱাৰে কিন্তু ভগৱান কৃষ্ণই সেই গালি সেই ভৎসনা সহ্য কৰিছিল শ্ৰী পেটুৱাটাৰ গৰখীয়া থান বনগাঁও এই গ্ৰন্থবাণী উন্মোচন কৰা হ'ল শ্ৰী শ্ৰী পেটুৱাটাৰ গৰখীয়া থান বনগাঁও এই মহান গ্ৰন্থভাগ উন্মোচন কৰা হ'ল
দেখিছে আমাৰ এই পবিত্ৰ অনুষ্ঠান ভাগত যথেষ্ট ভকত বৈষ্ণৱৰ সমাগম হয়। ভকত বৈষ্ণৱসকলক আমি সামৰ্থ্য অনুযায়ী তেওঁলোকক আসন গ্ৰহণ দিব পৰা নাই। এই ভকত বৈষ্ণৱসকলক শুশ্ৰূষা কৰিবৰ বাবে এভাগী গৃহ যাতে তেওঁ আমাক অনুদান আগবঢ়ায় তাৰ বাবে আমাৰ বৈষ্ণৱ শিল্পীসকলৰ পৰা অনুৰোধ জনাইছোঁ। লগতে মই তেখেতক দুআষাৰ বক্তব্য কৰিবলৈ অনুৰোধ জনাইছোঁ। চৰকাৰ আজি শ্ৰী শ্ৰী পেটুৱাটাৰ গৰখীয়া থানত সমবেত হোৱা ভক্তবৃন্দ, উপস্থিত ভাই মাতৃসকল, মোৰ লগতে অহা খোমটাই জিলা পৰিষদৰ সদস্য মণিন গগৈ সকলোলৈকে মই আজিৰ এই পবিত্ৰ দিনটোত সেৱা জনাইছোঁ। আৰু মই যোৱা 3টা বছৰ এই থানভাগলৈ মই আহি আছোঁ। আৰু প্ৰথমবাৰ আহোঁতে মই দেখিছিলোঁ যে ইয়ালৈ অহা পথটো নাছিলে আৰু এই থানৰ আয়োজকসকলৰ অনুৰোধ মতে এই পথটো মই ইতিমধ্যে বনাই দিলোঁ আৰু ভৱিষ্যতে এই পথটো পকীকৰণ কৰাৰ মই আবিয়াস এটা মনতে ৰাখিছোঁ। ৰাইজৰ আশীৰ্বাদ পালে সেইটো কৰি দিম। আৰু ৰাইজে যি ক'লে যে তেওঁলোকৰ বহা স্থান তেওঁলোকে এইটো আমাক দেখুৱাই দিব, দেখুৱাই দিয়াৰ পাছতে এবাৰ আহি পেলাই চাই যাম, কেনেকৈ দেখুৱাই দিয়ে আমি নিৰ্মাণ কৰিম। সেইটোকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিম। স্বর্গ হন্তে নামিলে পুরনিয়ার পঞ্চ পাণ্ডৱ সৰগলৈ যায়। এতিয়া কৰি থকা আছে প্ৰসাদ বিতৰণ। যথেষ্টখিনি মানুহ হৈছে। এইফালে আপোনালোকে দেখিছে গোটেই দুইফালৈকে মানুহ আছে। তো অলপ পাছত কৰা হ'ব, ভোগ দিয়া হ'ব অলপ পাছত। চাই থাকক আগলৈ। পেকেট বলো। হাউস দা জোস এইকেইটা খাবলৈ কোৱা নিচিনা নকৰিবা। ঐ নিশা ইয়াৰ অকণ দি থৈ যাবা। মনে কমকৈ পৰিলে অকণমান নেকি আৰু এনেদৰে আচলতে প্ৰতি বছৰে পেটুৱাটা গৰখীয়া থানত ভোগ ভাগ পতা হয় মাঘী পূৰ্ণিমা দিনা। আপোনালোকে ইয়াত শুদ্ধ মনেৰে যি বিচাৰে সেইটোকে পোৱা যায় বুলি আগৰ পৰা চলি আহিছে আৰু প্ৰমাণিত। তো এনেদৰে আৰু ৰাতিলৈ ডাঙৰীয়া নাম পতা হয়। এতিয়া সকলোকে প্ৰসাদ বিতৰণ কৰি থকা হৈছে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।